সময়ত কি কৰাটো উচিত well সেইটো সময়ত ল'ৰাৰ এটেনশ্যন ফেচবুক চেটিং ফটোগ্ৰাফছ লাইকছ কমেণ্টছ অবভিয়াছলি সেইফালে ঢাল খাই যোৱা যায় কিন্তু পিছত ৰিয়েলাইজ কৰিলে যে ফেচবুক ফ্ৰেণ্ডছ ফেচবুকতেই ঠিক আছে পাৰ্চনেল লাইফত কেতিয়াও তেওঁলোক সহভাগী হ'ব নোৱাৰে well আপুনি ফটো এখন দিব তেওঁ লাইক কৰিব কমেণ্ট কৰিব কাইলৈ যেতিয়া আপোনাৰ বিপদ হ'ব তেওঁ কিন্তু গমেই নাপাব বিপদটো পাৰ হোৱাৰ পিছত যদি আপুনি ফেচবুকত জনায় যে আপোনাৰ কিবা এটা বিপদ হৈছে তেতিয়া ফেচবুক ফ্ৰেণ্ডে সৰি গেট ৱেল চুন বেয়া লাগিল শুনি সেইখিনিয়ে কৰিব কিন্তু আপোনাৰ লগত নন ষ্টপ যোন থাকে প্ৰতিটো সময়ত যোনে আপোনাৰ খবৰ লৈ থাকে আপোনাৰ ওচৰত থাকে আপোনাক লগ পাই থাকে সেয়াহে আপোনাৰ লগত সদায় থাকিব গতিকে ভ্যালু দোজ পিপল হু আৰ ইন ইয়োৰ লাইফ নট দোজ who gives value to your posts and comments in Facebook. সেয়া একেবাৰে খন্তেকীয়া কাইলৈ ফেচবুক বন্ধ হৈ গ'লে এই ফেচবুক ফ্ৰেণ্ডছো নোহোৱা হৈ যাব